क'क्राझारनि बानजायनायाव गसाइगावआव जनजाति गौरब दिवस फालिदों। दुलाराय हादर नाङैनो दिनै भगवान बिरसा मुन्डानि 150थि जोनोम सानजों लोब्बा लाखिनानै जनजाति गौरब दिवस फालिनाय बायदिनो गसाइगाव महकुमानि सिङाव थानाय रेस्टेकपुर गामियाव KVK क'क्राझारनि बानजायनायावबो मेहेरगोनाङै फालिनाय जायो। बे हाबाफारियाव भगवान बिरसा मुन्डानि जिउ जारिमिननि सोमोन्दै सावरायलायनायजों लोगोसे माखासे सुबुंफोरखौ मान बावनाय आरो KVK नि गेजेरजों माखासे आबादारिफोरनो बेसेन नाङै माखासे आबादनि जोलैफोर राननानै होनाय जायो। স্যার আজি এটা বিশেষ কাৰ্যসূচী আদিবাসী গৌৰৱ দিৱস উদযাপন আছে কি ক'ব? জনজাতীয় গৌৰৱ দিৱস আজি আমি 15 নৱেম্বৰত ৰেষ্টিপুৰত পাতিবলৈ ওলাইছো আৰু এই গৌৰৱ দিৱসটো গোটেই ভাৰতবৰ্ষতে পখৰা হিচাপে মনাইছে। প্ৰায় 2 সপ্তাহ জুৰি 1 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ হেৰি কৰা হৈছে আৰু বিশেষকৈ জন্ম তিথিত আমাৰ বিৰছা মুণ্ডাৰ তেখেতৰ জন্ম 15 নৱেম্বৰত হৈছিলে আৰু সেইটো স্মৰণ কৰিবলৈ এই জনজাতীয় গৌৰৱ দিৱসটো পালন কৰা হৈছে। তেখেতৰ যিটো কৰ্মময় জীৱন বহুতে নাজানে, যাতে এই তেখেতৰ কৰ্মৰাজিৰ বিষয়ে চবেই যাতে গম পায়, বিশেষকৈ জনজাতিসকলে আৰু দেশৰ প্ৰতি থকা দেশপ্ৰেম। তেখেত এজন আৰু ফ্ৰীডম ফাইটাৰো আছিলে, তেখেত এজন ইউনিক লিডাৰো আছিলে, কিন্তু তেখেতৰ জীৱনকাল বহুত কম আছিলে। সামান্য 25 বছৰ জীয়াই থকাৰ পিছতে তেখেতে মৃত্যু হয়, কিন্তু ব্ৰিটিছে তেখেতক আবদ্ধ কৰি ৰাখিছিলে ৰাঁচীৰ জেলত, তাতে তেখেতৰ মৃত্যু হয় আৰু পিছত ব্ৰিটিছসকলে তেখেতক কলেৰাৰ ৰোগত মৃত্যু হোৱা বুলি ঘোষণা কৰিছিল। কিন্তু যিখিনি সময় তেখেত জীয়াই আছিলে তেখেতে ব্ৰিটিছৰ বিৰুদ্ধে, ব্ৰিটিছ আৰু তেখেতৰ যিখিনি মানে এলিজ আছিলে তেখেতৰ সকলৰ এগেইনষ্টত যাতে জনজাতিসকলক এক্সপ্লইটেশ্যন কৰিব নোৱাৰে, সেই বাৰ্তাটো যাতে আমি আজি এই মিটিং বা এৱাৰনেছ প্ৰগ্ৰামৰ জৰিয়তে দিব পাৰোঁ, সেই উদ্দেশ্য আগত ৰাখিয়ে ইয়াক আমি পালন কৰিবলৈ ওলাইছোঁ। আৰু চবতকৈ ডাঙৰ কথা হ'ল ৰাঁচী এতিয়া ঝাৰখণ্ডত, আৰু ঝাৰখণ্ডত যেতিয়া জন্ম হৈছিলে এই 15 নৱেম্বৰতে তাত জন্ম হৈছিলে, সিহঁতে ইয়াক 2000 চনৰ পৰা উদযাপন কৰি আছে আৰু আমি 2001 চনৰ পৰা এই জনজাতীয় যিটো গৌৰৱ দিৱস ভাৰত চৰকাৰে ইয়াক উদযাপন কৰাৰ কাৰণে সিদ্ধান্ত লৈছে। আজি আমি জনজাতীয় গৌৰৱ দিৱস ৰাষ্টেকপুৰ VCDC কমিউনিটি হলত পালন কৰিছোঁ আৰু এই ইয়াতে আমি পালন কৰোঁতে আমি এটা প্ৰদৰ্শনী ৰাখিছোঁ, যাতে আমাৰ যিমান ইয়াতে আদিবাসী সম্প্ৰদায়ৰ লোক আছে আৰু অন্যান্য লোক আছে, তেওঁলোকে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত কিমান বৈজ্ঞানিক পদ্ধতিত কৃষি প্ৰণালী চলি আছে তাৰ ওপৰত যাতে আমি তেওঁলোকক অৱগত কৰাব পাৰোঁ। তাৰ উপৰিও আমি ইয়াতে বিৰছা মুণ্ডাৰ আমি শ্ৰদ্ধাঞ্জলি প্ৰগ্ৰেম ৰখাৰ লগতে আমি ইয়াত 2জন প্ৰগতিশীল কৃষক মহিলাক আমি ইয়াতে সম্বৰ্ধনা জনাম। তাৰ উপৰিও আমাৰ ফাৰ্মাৰ চাইণ্টিষ্ট ইণ্টাৰেকশ্যন আছে, যাতে যদি কাৰোবাৰ কিবা অসুবিধা আছে, কৃষিৰ ওপৰত জানিবলগীয়া আছে, তেওঁলোকে আমাৰ লগত বাৰ্তালাপ কৰিব পাৰে। তাৰ উপৰিও আমি ইয়াতে চিড ডিষ্ট্ৰিবিউশ্যন আমি ইয়াতে ৰাখিছোঁ, এৱেৰনেছ বা ট্ৰেইনিং প্ৰগ্ৰেমো আমি তেওঁলোকৰ কাৰণে ৰাখিছোঁ, যাতে তেওঁলোকে কৃষিৰ প্ৰণালী গম পায় আৰু নিজৰ কৃষি পদ্ধতি বৈজ্ঞানিক পদ্ধতিত কৰি পেলাই 2 পইচা অৰ্জন কৰিব পাৰে আৰু নিজৰ সম্প্ৰদায়ৰ লগতে আমাৰ অসমখনকো আগুৱাই লৈ যাবলৈ সহায় কৰিব পাৰে। नोंथांमोना गोब्राब नाजासेयावबो जेरावबो जाफुंसारनो हायाखै नामा? जानांदों नामा गुबुन गुबुन रोखोमनि जेंनाजों मोगा-मोगि? जुदि जेरावबो जाफुंसाराखैब्ला आरो बायदि जेंनाजों मोगा-मोगि जानांदों, अब्ला बेफोरनिफ्राय जेंना बोस्रांनायनि राहाखौ लादो। मायांनिफ्राय सोलोंथाइ लानाय मुंदांखा तान्त्रिक
आरबास कबिराजआ नोंथांमोननि बेफोर जेंनाखौ बोस्रांनानै होगोन। बयनिबो गेजेराव सोमजिबाय थाग्रा जेंनाफोर जेरै सोलोंथाइ लानायाव सोमजिनाय जेंना, हास्थायब्लाबो साख्रि मोनैनि जेंना, फालांगियाव जेंना सोमजिनाय, हा हुनि जेंना, बिसि फिसायनि गेजेराव दावराव दावसि जानाय, मोजां मोनलायनायाव हेंथा सोमजिनाय जेंना, जुलि जानायनि उनाव गथ' मोनैनि जेंना, फेग्रा एबा निसा मुवा लानायखौ गारहोनायनि राहा, सुथुरनि गाज्रि नोजोरखौ दानगारनाय, जुलि जाखांनायनि उनाव गुबुनजों मोजां मोनलायनायनि सोमोन्दो लाखिनाय, राजखान्थि बिथिङाव जेंना, बायदि बायदि जेंनाफोरखौ गैया खालामनायजों लोगोसे गोसो बोनो हानाय गोहोनि ताबिज एबा राजमुहिनि ताबिजखौ मुंदांखा आरबास कबिराजनिफ्राय मोननो हागोन। अब्ला मानोथो गोबाव खालामनो? नोंथांनि जेंनाखौ गैया खालामनो थाखाय 7908887945 मबाइल नम्बराव फोनांजाब खालामदो आरो आरबास कबिराजनिफ्राय सुबुरुन लादो।